নমস্কাৰ। আজি অন্য এটা বিষয়লৈ আহিছোঁ। বিষয়টো হ'ল এই যি মাহেকীয়াৰ সময়, আমাৰ মহিলাসকলৰ বা স্ত্ৰী জাতি বা নাৰী জাতিৰ যি মাহেকীয়াৰ সময় সাধাৰণতে কি হয়, পূজা পাতল একেবাৰে কৰিবলৈ দিয়া নহয় বা নকৰে বা ভগৱানৰ ওচৰত যোৱাটো তাৰ নিষেধ। তাৰমানে মহিলাসকলক চোৱা হয় বুঢ়া বুলি কোৱা হয় আৰু সেইটো তেওঁলোকক আছুতীয়াকৈ থাকিবলৈ দিয়া হয়। আমি সাধাৰণতে জানো যে সৃষ্টিকৰ্তাই আজিলৈকে কোনো বেয়া বস্তু আজিলৈকে সৃষ্টি কৰি পোৱাই নাই। আগতেও প্ৰমাণো দিছে। আমি ভাবি আছিলোঁ আগতে এটা যিটো জিনৰ কথা কৈ আছিলোঁ, যিটো মই আপোনাৰ আমাৰ যি একাদশী ব্ৰতৰ সময়ত এটা কৈছিলোঁ যে সৃষ্টিকৰ্তা আমি এটা বস্তু ভাবি আছোঁ যে সৃষ্টিকৰ্তা এনেই তৈয়াৰ কৰিছে নেকি, আনকি পিছত আমি গম পালোঁ যে সেই বস্তুটো সৃষ্টিকৰ্তাৰ প্ৰয়োজনীয় আমাৰ বয়স কণ্ট্ৰল কৰি বা বয়স বঢ়াবৰ কাৰণেহে সেই বস্তুটো সৃষ্টি কৰিছিল। আপোনালোকে সেই ভিডিঅ'টো চালে গম পাই যাব আৰু ইয়াৰ বিষয়ে বিশেষ নকওঁ। এতিয়া এই মাহেকীয়া সময়টোত আমাৰ আচলতে এইবিলাক ভ্ৰান্ত ধাৰণা নে কি, আমি আজি সেইটো চাম। এই বস্তুটো আমাৰ মনত কিহৰ কাৰণে আহিল? কাৰণ এইটো বস্তুটো আমিতো নিজে তৈয়াৰ কৰা নাই। এইটো সৃষ্টিকৰ্তাই দিছে আমাৰ জন্মলগ্নৰ পৰাই দিছে। এইটো যে এটা নিৰ্দিষ্ট বয়সত তেওঁলোকৰ ঋতুস্ৰাৱ হ'ব, ঠিক তেনেকৈ পুৰুষৰো কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্ত হ'ব। এনেকুৱা ধৰণৰ এটা নিয়ম বনাইছে, এটা সৃষ্টিকৰ্তাই এটা নিয়ম বনাইছে। এতিয়া প্ৰথম যিহেতু এইটো ধৰ্মৰ ক্ষেত্ৰত জড়িত, ধৰ্মৰ লগত জড়িত, গতিকে প্ৰথম ধাৰ্মিকভাৱে চাওঁ। ধৰ্মৰ ক্ষেত্ৰত যিহেতু জড়িত, এতিয়া ধাৰ্মিকটো হৈছে ধৰ্মৰ পৰা। ধৰ্ম কি? প্ৰকৃততে ধৰ্মৰ হেৰিটো হ'ল যে ধাৰণ কৰাৰ যোগ্য, যিটো বস্তু ধাৰণ কৰাৰ যোগ্য সেয়ে হ'ল ধৰ্ম। আমাৰ পৃথিৱীত ধাৰণ কৰাৰ যোগ্য এটাই আছে আৰু সেইটোৱে হ'ল মানৱ ধৰ্ম। তাৰ বাহিৰে বাকী আমি যিমান ধৰ্মক লৈ হেৰি কৰি থাকোঁ, এইবিলাক একোৱেই নহয়। এইবিলাক ধাৰণ কৰাৰ যোগ্য নহয়, এইবিলাক হ'ল স্বাৰ্থপৰ, চব স্বাৰ্থ। কি একমাত্ৰ মানৱ ধৰ্ম যি নিস্বাৰ্থ, যি মানৱৰ হিতৰ, মানৱ নহয় জীৱ জগতৰ হিতৰ বাবে চিন্তা কৰে, সেয়ে হ'ল মানৱ ধৰ্ম। আৰু সিয়েই হ'ল প্ৰকৃত ধৰ্ম, হ'ল সেই মানৱ ধৰ্ম। আৰু সেই মানৱ ধৰ্ম একমাত্ৰ সনাতনী ধৰ্মৰ বাহিৰে বাকী ক'তো পোৱা নাযায়। বাকী কোনো ধৰ্মতে নাই, যিমান পৃথিৱীত ধৰ্ম নাথাকক, কোনো ধৰ্মতেই একমাত্ৰ মানৱ ধৰ্ম নাই। একমাত্ৰ সনাতনী ধৰ্মত আছে মানৱ ধৰ্ম, যি ধৰ্মই মানৱক মানৱ বনায়। ইয়াৰ নেক্সট খণ্ডটোত চাগে মই ক'ম ইয়াৰ ওপৰত। এই খণ্ডটো কিছুমান মটিভেশ্যনৰ কথা ক'ম। তাত মই ক'ম আমি আচলতে মানুহ হয় নে নহয়। আমি মানৱ, কিন্তু আমি মানৱ তৈয়াৰ কৰি আছোঁ নে নাই? আমাৰ যি সন্তান, সেই সন্তানবিলাক মানৱ তৈয়াৰ কৰি আছে নে নাই, সেইটো বিষয়ে বাৰু পিছত ক'ম। এতিয়া মানৱ ধৰ্মৰ মূল গ্ৰন্থ হ'ল বেদ, তাৰ বাহিৰে বেলেগ একোৱেই নাই। বেদ হ'ল মানৱ ধৰ্মৰ মূল গ্ৰন্থ, অৰ্থাৎ সৃষ্টিকৰ্তাই আমাক যি আমাক জন্ম দিছে, জন্ম দিয়াৰ পিছত এখন প্ৰত্যেকটো বস্তু কিনাৰ পিছত এটা মেনুৱেল পোৱা যায়। এখন মেনুৱেল থাকে, যিকোনো আপুনি ফ্ৰিজ এটা কিনক, এখন মেনুৱেল পাব যে ফ্ৰিজটো কেনেকৈ খুলিব লাগে, কেনেদৰে চাফা কৰিব লাগে, কেনেদৰে কি কৰিলে হ'ব। আৰু সেই মেনুৱেল যদি আপুনি ফ'ল' নকৰে, এইটো সোনকালে বেয়া হৈ যাব। ঠিক তেনেকৈ আমাৰ মানৱ ধৰ্ম কি, আমাৰ যি সৃষ্টিকৰ্তাই আমাক সৃষ্টি কৰিছে, প্ৰত্যেকটো বস্তু সৃষ্টি কৰি তাত বেদ, আৰু এইটো ক'ৰ পৰা আহিলে পিছত মাজতে সৰুকৈ কিছুমান কথা কৈছিলোঁ, কিন্তু তথাপিও মই কেতিয়াবা বিতংভাৱে ক'বলৈ চেষ্টা কৰিম যে বেদ ক'ৰ পৰা আহিলে, কোনডোখী মনত এই বেদৰ ধাৰণা আহিলে। গতিকে বেদ হ'ল সৃষ্টিকৰ্তাৰ প্ৰথম মেনুৱেলখন, যি আমাক মানৱ হিচাপে জন্ম দিছে, আৰু সেয়ে তাৰ পৰা গৈ সনাতন ধৰ্ম ষ্টাৰ্ট হৈছে। এতিয়া বেদৰ লাষ্টত বেদ হোৱাৰ পিছত বেদৰ পৰা বিভিন্ন ধৰণৰ উপনিষদ হ'ল। বেদৰ তত্ত্ববিলাকত প্ৰচাৰৰ বাবে বা তত্ত্ববিলাকক মানুহৰ আগত ব্যাখ্যা কৰিবৰ বাবে উপনিষদ, ঐতৰেয় ব্ৰাহ্মণ গ্ৰন্থ, এইবিলাকত লাহে লাহে গ্ৰন্থবিলাকত ভাগ হৈ আহিলে। কিন্তু মূল হ'ল বেদ। আৰু বেদৰ যিবিলাক সিদ্ধান্ত, সেই সিদ্ধান্তৰ ওপৰত এখন মেনুৱেল, এনেকুৱা কেইবাখনো মেনুৱেল বনোৱা হ'ল, যিখন আমাৰ সংবিধান বুলি ক'ব পাৰোঁ। আমাৰ যি সংবিধান, তেনেকুৱা মানৱৰ বাবে এখন সংবিধান তৈয়াৰ কৰা হৈছিল। দৰাচলতে কেইবাখনো সংবিধানেই তৈয়াৰ কৰা হৈছিল, কিন্তু তাৰ ভিতৰত শ্ৰেষ্ঠ সংবিধান হ'ল মনুস্মৃতি। অতীজতে শ্ৰীৰামচন্দ্ৰই মনুস্মৃতিৰ ধাৰণাতে চলিছিল। মই শ্ৰেষ্ঠসকলৰ কথাই কৈছোঁ। শ্ৰীকৃষ্ণই মনুস্মৃতিৰ ধাৰণাতে চলিছিল, আৰু আমি কলিযুগত মনুস্মৃতি আমি জ্বলাই দিছিলোঁ। আৰু যিয়ে নহওক,
এতিয়া মনুস্মৃতি কোৱা হয় যে মনুস্মৃতি মনু মহাৰাজৰ ঋষি হয়। তেওঁ মনু মহাৰাজৰ কথাৰ পৰা ওলাইছিল বা হেৰি হয়। আৰু মনুস্মৃতিৰ ৰচনা সুমতি ভাৰ্গৱ ঋষিয়ে তৈয়াৰ কৰিছিল। মনুস্মৃতি যিখন প্ৰস্তুত কৰি উলিয়াইছিল সুমতি ভাৰ্গৱ ঋষিয়ে তৈয়াৰ কৰিছিল। কিন্তু চাবলৈ গ'লে মনু মহাৰাজ হয়, মনু নামটো হয়, মনু মহাৰাজৰ নামৰ পৰা মনুস্মৃতি অহা নাই। মনু হ'ল ভগৱান, মনু ভগৱান বুলি কোৱা হয়। তাৰমানে কি এটা শ্লোক আছে, ইউ মনন্তেস্য মনু, ইউ মন্যতেস্য মনু। তাৰমানে যি বিজ্ঞানশীল আৰু যাক মানিবৰ যোগ্য তেওঁ হ'ল মনু, আৰু সেইজন হ'ল ভগৱান। যি বিজ্ঞানশীল আৰু যাক মানিবৰ যোগ্য তেওঁ হ'ল মনু, আৰু তেওঁৰ নামেই হ'ল মনু। আৰু সেইটো বেদতে আছে, উল্লেখ আছে। সেইটো কাৰণে বেদত মনু বুলি এটা শব্দ আছে, যে মনু স্তুতি কৰে। মনু স্তুতি কোনো লোকক নহয়, সেইটো ভগৱানকে। আৰু সেই ভগৱানক যি স্মৰণৰ দ্বাৰা আমি যিখিনি লিখিছিলোঁ, আমি ভগৱানৰ তেওঁ আমাৰ যিখিনি মেনুৱেল বনাইছে, সেই মেনুৱেলখন আমি স্মৰণৰ দ্বাৰা আমি যিখিনি তথ্য আমি লিখি উলিয়াইছোঁ, সেইখনেই হ'ল মনুস্মৃতি। সাধাৰণ এটা উদাহৰণ এটা দিওঁ। আমি আচলতে মনুস্মৃতিক অৱহেলা কৰোঁ, কিন্তু মনুস্মৃতি বহুত চাইণ্টিফিক তাৰ আছে। এটা উদাহৰণ এটা দিওঁ। মনুস্মৃতি এটা শ্লোক আছে যে ৰাতিৰ সময়ত, শ্লোকটো সম্পূৰ্ণভাৱে নামাতো বাৰু, ৰাতিৰ সময়ত বৃক্ষমূলক দূৰৰ পৰাই ত্যাগ কৰিব লাগে। তাৰমানে ৰাতিৰ সময়ত গছৰ গুৰিত থকাটো উচিত নহয়। এইটো মনুস্মৃতিৰ সিদ্ধান্ত। মনুস্মৃতিৰ যিখন সংবিধান, সেই সংবিধানত প্ৰত্যেকটো জীৱৰ শোৱাৰ পৰা শোৱালৈকে প্ৰত্যেকটো জীৱৰ কৰণীয় কৰ্ম সকলোবিলাক নিহিত আছে। এজন ৰজাৰ ধৰ্ম কি, এজন প্ৰজাৰ ধৰ্ম কি, এজন চোৰৰ ধৰ্ম, প্ৰত্যেকটো কথা তাত লিখা আছে। চোৰৰ ধৰ্ম নহয় আচলতে, কওঁতে বেলেগ ওলাই গ'ল বাৰু। যিয়ে নহওক, এতিয়া মনুস্মৃতিত লিখা আছে যে ৰাতিৰ সময়ত গছৰ গুৰিত দূৰৰ পৰা ত্যাগ কৰিব লাগে। সেইটো আমি জানো, মনুস্মৃতিয়ে লিখি থৈছে, হৈ গ'ল। আৰু আজি কিছু বছৰ আগতে আমাৰ বৰ্তমানৰ বিজ্ঞানে প্ৰমাণ কৰি বা বৰ্তমানৰ বিজ্ঞানে কৈছে যে ৰাতিৰ সময়ত কি হয়, গছবিলাকতে কাৰ্বন ডাই অক্সাইডটো বেছি ত্যাগ কৰে। গতিকে ৰাতিৰ সময়ত গছৰ তলত থাকিব নালাগে। এইটো হ'ল বৰ্তমান আমি যি গৰ্ব কৰি থাকোঁ বিজ্ঞানে হয়, বিজ্ঞান কৈছোঁ। আমি যি গৰ্ব কৰি থাকোঁ সেই বিজ্ঞানে বৰ্তমান সময়ত আমাক কৈছে যে ৰাতি গছৰ তলত থাকিব নালাগে, ডাঙৰ বৃক্ষৰ তলত, কাৰণ ই কাৰ্বন ডাই অক্সাইড ত্যাগ কৰে। ই আমাৰ শৰীৰৰ কাৰণে অপকাৰী। আৰু সেই সিদ্ধান্তটো মনুস্মৃতিয়ে অধ্যায় 4 শ্লোক 7 ইতিমধ্যে লিখি থৈছে। গতিকে মনুস্মৃতি কোনো কিছুমান সাধাৰণ ভ্ৰান্ত ধাৰণা বা তেনেকুৱা ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি মনুস্মৃতি তৈয়াৰ কৰা নাই। গতিকে মনুস্মৃতি সম্পূৰ্ণ বিজ্ঞানৰ ওপৰত তৈয়াৰ কৰা হৈছে। আৰু এই মনুস্মৃতি ৰামৰ উদাহৰণ এটা দিছোঁ, ভগৱান শ্ৰীৰামে যেতিয়া বালিক বধ কৰিছিল, বালিক বধ কৰাৰ সময়ত বালিয়ে সুধিছিল যে তুমি মোক অন্যায়ভাৱে কিয় বধ কৰিলা, এইটো তোমাৰ অন্যায় হৈছে আৰু এইটো তোমাৰ পাপ। তেতিয়া ৰামে বালিক মনুস্মৃতিৰ উদাহৰণ দিছিল যে তুমি পৰস্ত্ৰী হৰণ কৰিছিলা। মনুস্মৃতিৰ উদাহৰণ দিছিল, ভাবি চাব। মনুস্মৃতিৰ উদাহৰণ দিছিল যে তুমি পৰস্ত্ৰী হৰণ কৰাৰ বাবে তোমাক বধ কৰাটো মোৰ কোনো পাপ হোৱা নাই। শ্ৰীকৃষ্ণই যেতিয়া আপোনাৰ দুৰ্যোধনৰ ওচৰলৈ গৈছিল, এয়া ৰামায়ণত মহাভাৰতত লিখা আছে। শ্ৰীকৃষ্ণ যেতিয়া দুৰ্যোধনৰ ওচৰলৈ গৈছিল, তেতিয়া সন্ধ্যা হোৱাৰ কাৰণে ৰথ ৰখাই পেলাই শ্ৰীকৃষ্ণৰ মনুস্মৃতিৰ আদেশ অনুসৰি, মনুস্মৃতিত যি লিখা আছে সেই নিয়ম অনুসৰি, অৰ্থাৎ বেদৰ পৰা নিয়মেই গ'ল মনুস্মৃতি নিয়ম, সেই নিয়ম অনুসৰি তেওঁ সন্ধ্যা উপাসনা কৰিছিল। আৰু ইয়াৰ পিছত এতিয়া লাহে লাহে আৰম্ভ কৰিছিল এইখিনি কথা। এতিয়া সেই মনুস্মৃতি, এতিয়া আমি গম পালোঁ যে মনুস্মৃতি আমাৰ এখন মেনুৱেল আৰু আমাৰ এখন সংবিধান, যিখন ৰাম ৰাজ্যৰ সংবিধান আছিল, সেই মনুস্মৃতি। এতিয়া আমি মনুস্মৃতিৰ তথ্যৰ পৰা আহিম আমাৰ এই বৰ্তমানৰ যি ঋতুস্ৰাৱৰ ভ্ৰান্ত ধাৰণা বা আচলতে ভ্ৰান্ত ধাৰণা নে কি, আমি সেইটো মনুস্মৃতিৰ আমাৰ যিখন ধাৰ্মিক মেনুৱেল, যিখন আমাৰ সংবিধান, প্ৰকৃত সংবিধান, সেই প্ৰকৃত সংবিধানখনৰ চাম। এতিয়া মনুৰ মতে প্ৰতিদিনে আমি আমাৰ শৰীৰৰ পৰা বহুত হিংসুক কাৰ্য কৰোঁ। যেনে ধৰক ঘৰ চাফ চিকুণ কৰিছোঁ, ঘৰৰ কাম কৰিছোঁ, ঘৰ অহা যোৱা কৰোঁতে বিভিন্ন ধৰণৰ জীৱ আমি বধ কৰোঁ। আমি দেখা নেদেখা অসংখ্য জীৱ আমি বধ কৰোঁ। কৃষি কাৰ্য কৰোঁতে আমি বহুত পাপ কাম কৰোঁ, বহুত অন্যায় কৰোঁ।
গতিকে সেয়ে প্ৰত্যেকজন গৃহস্থই প্ৰতিদিনে পঞ্চমহাযজ্ঞ কৰিব লাগে। পঞ্চমহাযজ্ঞ, যজ্ঞ হয়, যজ্ঞ কৈছোঁ বুজিব সুবিধাৰ বাবে। পঞ্চমহাযজ্ঞ কৰিব লাগে, তাৰমানে মাষ্ট বি ডান, উই শুড ডু, আমি কৰিবই লাগিব, অনিবাৰ্য। এই পঞ্চমহাযজ্ঞ, কাৰণ আমি প্ৰতিদিনে আমাৰ শৰীৰৰ দ্বাৰা বহুত হিংসুক কাৰ্য কৰোঁ। এই হ'ল মনুস্মৃতিৰ সিদ্ধান্ত। এতিয়া সেই পঞ্চমহাযজ্ঞ কি? এতিয়া মনুস্মৃতিৰ এটা শ্লোকত আছে, অধ্যাপনম ব্ৰহ্মযজ্ঞ পিতৃযজ্ঞস্তু তৰ্পণম ভূমু দৈবু বলি ভৌতু নিয়জ্জু তিথি পূজনম। এই হ'ল পঞ্চযজ্ঞ। কি কি? এতিয়া অৰ্থটো ভাঙোঁ। পঞ্চযজ্ঞ কি কি? ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, বলি বিশ্বদেৱযজ্ঞ আৰু নিয়জ্ঞ অৰ্থাৎ অতিথি যজ্ঞ। ব্ৰহ্মযজ্ঞ কি? ব্ৰহ্মযজ্ঞ হ'ল সন্ধ্যা উপাসনা। তাৰমানে আমি ৰাতিপুৱা গধূলি সদায় ভগৱানৰ গুণানুকীৰ্তন কৰিব লাগে। সন্ধ্যা উপাসনা, ৰাতিপুৱা গধূলি সদায় পূজা পাঠ, ঈশ্বৰৰ নাম উপাসনা এইবিলাকত আমি কৰিব লাগে। কিহৰ কাৰণে? আমি শৰীৰৰ দ্বাৰা বহুত হিংসুক কাৰ্য কৰোঁ। 1 নম্বৰ মনুস্মৃতি সিদ্ধান্ত দিছিল। 2 নম্বৰ দিছিল দেৱযজ্ঞ, হৱন যজ্ঞ। আমি যে যজ্ঞ কৰোঁ, যজ্ঞ এটা ক্ষুদ্ৰতম অংশ হ'ল হৱন। হৱন প্ৰত্যেক গৃহত কৰিব লাগে ৰাতিপুৱা গধূলি। শ্ৰীকৃষ্ণ আৰু চাণক্যই কৈ গৈছিল যে যিখন ঘৰত বা যিখন ঠাইত যজ্ঞ নহয় সেই ঠাই শ্মশানৰ সৈতে একেই, তুলনা কৰিব পাৰি। শ্মশান, শ্মশান, আমি যে শ্মশান কওঁ, যি ঠাইত যজ্ঞ নহয়, যি ঠাইত হৱন নহয় সেই ঠাই শ্মশানৰ সমান। শ্ৰীকৃষ্ণ আৰু চাণক্য মহৰ্ষি চাণক্যই কৈ গৈছিল, জ্ঞানী চাণক্যই কৈ গৈছিল, শ্ৰীকৃষ্ণই কৈ গৈছিল। মহৰ্ষি দয়ানন্দই ইয়াৰ পিছত এটা সিদ্ধান্ত দিছিল যে আমি প্ৰতিদিনে 2 টাইম কৰিবই লাগে। মহৰ্ষি দয়ানন্দই কৈছে আমি প্ৰতিদিনে 2 টাইম যজ্ঞ কৰিবই লাগে, আৰু যদি আমি 2 টাইম নোৱাৰোঁ আমি 1 টাইম কৰিব লাগে। আৰু আমি যদি 1 টাইমো নোৱাৰোঁ তেতিয়াহ'লে সপ্তাহত এটা দিন হ'লেও কৰিব লাগে। আৰু সপ্তাহত যদি আমি এটা দিনো কৰিব নোৱাৰোঁ তেতিয়াহ'লে এটা পক্ষত হ'লেও কৰিব লাগে। পক্ষত 15 দিন, 15 দিনৰ মানে মাহত 2টা দিন আমি হৱন কৰিব লাগে প্ৰত্যেকখন গৃহত, আমি প্ৰতিখন থকা ঠাইত। কাৰণ আমি আমাৰ শৰীৰৰ পৰা বহু ধৰণৰ অশুদ্ধি ত্যাগ কৰোঁ। গতিকে সেই অশুদ্ধিবিলাক চাফা কৰাৰ দায়িত্ব আমাৰে, আৰু সেই চাফা কৰাটো হয় হৱনৰ দ্বাৰা। হৱনৰ বিষয়ে পিছত বিতংভাৱে কেতিয়াবা ক'ম। ইয়াৰ পিছত আহিলে পিতৃযজ্ঞ। মাতা পিতা এইসকলক সেৱা শুশ্ৰূষা প্ৰতিদিনেই কৰিব লাগে, তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব লাগে। কাৰণ আমি সেই হিংসুক কাৰ্যৰ পৰা আমি পৰিত্ৰাণ পাব লাগে। গতিকে মাতা পিতাক আমি সেৱা শুশ্ৰূষা কৰিব লাগে। তাৰপিছত আহিলে বলি বিশ্বদেৱযজ্ঞ। তাৰমানে আমি আমাৰ চাৰিওফালে যিমানবিলাক কীট পতংগ, কুকুৰ মেকুৰী ইত্যাদি বহুত ধৰণৰ, গৰু গাই বহুত আছে, সেইবিলাকৰ ওপৰত আমি সদায়, সেই যিবিলাক তাৰমানে আমাৰ ওপৰত নিৰ্ভৰশীল, সেইবিলাকক আমি সদায় তৃপ্ত কৰিব লাগে, তেওঁলোকক খাদ্য খুৱাব লাগে। ই হ'ল মনুস্মৃতিৰ নিয়ম। তেওঁলোকক সদায় খাদ্য, প্ৰত্যেক দিনাই তেওঁলোকক খুৱাব কৰিব লাগে, তেওঁলোকক তৃপ্ত কৰিব লাগে, কাৰণ তেওঁলোক আমাৰ ওপৰত নিৰ্ভৰশীল। নিয়জ্ঞ, অতিথি যজ্ঞ। অতিথি কোন? বিনা তিথিত তাৰমানে কোনো বিনা তিথিত অহাজনেই হ'ল অতিথি। তাৰমানে কোনো খবৰ নিদিয়াকৈ যিজন আহে সেইজনেই হ'ল অতিথি। অতিথি, বিনা তিথিত নজনোৱাকৈ। কিন্তু যিকোনো লোকে অতিথি হ'ব নোৱাৰে। অতিথিজন সদায়, অতিথি কাক কয়? যিজন সদায় বিদ্বান, জ্ঞানী, সভ্য লোক, সেইজন হ'ল অতিথি। তেওঁলোকে যিজনে জ্ঞানী বিদ্বান সভ্য লোক এজনে যদি খবৰ নিদিয়াকৈ আহে তেওঁৱে হ'ল আমাৰ ঘৰৰ অতিথি। আৰু তেওঁক শুশ্ৰূষা কৰিব লাগে, তেওঁক পঠিয়াই দিব নালাগে, তেওঁক শুশ্ৰূষা কৰিব লাগে। ই হ'ল মনুস্মৃতিৰ নিয়ম। প্ৰতিদিনেই আমি এই কাৰ্যসমূহ কৰিব লাগে। এতিয়া আপুনি চাব, যি মনুস্মৃতিত প্ৰত্যেকটো জীৱৰ প্ৰত্যেকটো সিদ্ধান্তৰ ওপৰত ক্ষুদ্ৰ ক্ষুদ্ৰকৈ লিখি থৈ গৈছে যে আমি এইটো কৰিব লাগে, এইটো কৰিব নালাগে, এইটো কৰিব লাগে, এইটো কৰিব নালাগে, এনেদৰে আমি মনুস্মৃতিত আমাক লিখি থৈ গৈছে। সেই মনুস্মৃতিয়ে কিন্তু এটা শব্দ মহিলাৰ ৰজস্বলাৰ ওপৰত লিখা নাই, এটাতো শব্দও লিখা নাই। যদি আমি সেই বস্তুটো যদি ইমানেই যে এনেকুৱাই যে সেই চোৱা সময়ত মহিলাসকলে পূজা পাতল কৰিব নালাগে, তেতিয়াহ'লে মনুস্মৃতিটো ক'ৰবাততো লিখি থৈ গ'লহেঁতেন। আমি যিটো বহুত ডাঙৰ কাম বুলি ভাবোঁ যে সপ্তাহত মাহত তিনিটা দিন সেই মহিলাসকলে 28 দিনৰ মূৰে মূৰে 3টা দিন মহিলাসকলে এই কামটো কৰিব নালাগে, এইটো যদি সঁচাকৈ মনুস্মৃতিয়ে যদি ভাবিলেহেঁতেন যে, বা আমাৰ যি বেদৰ নিয়ম মতে, সৃষ্টিকৰ্তাৰ যি নিয়ম মতে যদি এইটো যদি সঁচাকৈ বহুত ডাঙৰ কাম হ'লহেঁতেন, তেতিয়াহ'লেতো লিখিলেহেঁতেন ক'ৰবাত।
ক'ৰবাত নহয় ক'ৰবাততো লিখিলেহেঁতেন, কাৰণ মনুস্মৃতি এটা ক্ষুদ্ৰ বস্তু এৰি দিয়া নাই ইমান। গতিকে মনুস্মৃতিৰ শ্ৰেষ্ঠ সংবিধান বুলি কৈছে। এতিয়া শ্ৰীকৃষ্ণ আমাক উদাহৰণটো দিছে। শ্ৰীকৃষ্ণ দুৰ্যোধনক লৈ যাবলৈ যাওঁ, যেতিয়া নিয়াৰ সময়ত যেতিয়া সন্ধ্যা সময় হৈছিল, তেতিয়াও সেই মনুস্মৃতিৰ আদেশ, তাৰমানে মনুস্মৃতিৰ নিয়ম আছিল ন, ৰাতিপুৱা গধূলি সদায় যজ্ঞ কৰিব লাগে। সেইটো শ্ৰীকৃষ্ণই ৰথৰ পৰা নিজে ৰথ ৰখাই নামি লৈ সন্ধ্যা হোৱাৰ কাৰণে সন্ধ্যা উপাসনা কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। হনুমানে যেতিয়া সীতাক বিচাৰিবলৈ লংকালৈ গৈছিল, তেতিয়া সীতাক বিচাৰি পোৱা নাছিল। প্ৰথম অৱস্থাত সীতাক বিচাৰি পোৱা নাই, ক'ত গ'ল সীতাক বিচাৰি পোৱা নাই। সীতাক বিচাৰি নোপোৱাৰ কাৰণে সন্ধ্যা সময় হৈছে, সন্ধ্যা তাৰপিছত দেখিছিল সীতাই সন্ধ্যা উপাসনা কৰি আছিল। যিজন সীতাক ৰাৱণে হৰণ কৰি নি অশোক বনত ৰখাইছে, সেই সীতাই সন্ধ্যা উপাসনা কৰা অৱস্থাত হনুমানে সীতাক দেখা পাইছিল। সন্ধ্যা উপাসনা কৰাৰ সময়ত উপাসনা মানে হ'ল পূজা পাঠ মন্ত্ৰ উচ্চাৰণ জপ কৰা, এইখিনি হ'ল সন্ধ্যা উপাসনা। গতিকে ভগৱান শ্ৰীৰামৰ দিনতো মনুস্মৃতিৰ সংবিধান আছিল, ভগৱান শ্ৰীকৃষ্ণৰ দিনতো মনুস্মৃতিৰ সংবিধান আছিল। আৰু আমাৰ বৰ্তমান কলি যুগত, এই কলি যুগেই হয়, কলি যুগত মনুস্মৃতিক আমি জ্বলাই দিলোঁ। ভাবি চাব আপোনালোকে। আৰু সেই মনুস্মৃতিত ক'তো উল্লেখ থকা নাই যে পূজা ঋতুস্ৰাৱৰ সময়ত পূজা পাতল এইবোৰ কৰিব নালাগে। মনুস্মৃতিত ক'তোৱে উল্লেখ থকা নাই। এইবিলাক ক'ৰ পৰা আহিছে আমাক সেইটো কথা ক'বলৈ গ'লে, এইটো আচলতে আমাৰ মোগলে যেতিয়া আমাক আক্ৰমণ কৰিছিল, আমাৰ হিন্দু ভাই ভনীসকলক যেতিয়া মুছলমান ধৰ্মত দীক্ষিত কৰাইছিলগৈ, জোৰ জবৰদস্তি কৰি তেওঁলোকে মুছলমান হ'বলৈ বাধ্য কৰাইছিল হিন্দু ভাই ভনীসকলক। আৰু সেই আমাৰ হিন্দুসকলৰ মনত এই ভ্ৰান্ত ধাৰণা তেওঁলোকৰ আক্ৰমণৰ পিছৰ পৰাই আহিলে। মনত এই ভ্ৰান্ত ধাৰণা কিছুমান আহি গ'ল। ক'ৰ পৰা আহিলে আচলতে এইটো ক'বলৈ গ'লে এটা ডাঙৰ বিতৰ্কিত অধ্যায় হ'ব। এইটো আপোনালোকে নিজে অধ্যয়ন কৰিব। মই এইটো কথা ইয়াত উল্লেখ কৰিবলৈ বিচৰা নাই, বিতৰ্ক বঢ়াবলৈ বিচৰা নাই। কিন্তু মোগলৰ আক্ৰমণৰ পিছৰ পৰাই হৈছে। এই মগনত এইটো সোমোৱাই দিয়া হ'ল যে এই ঋতুস্ৰাৱৰ সময়ত মহিলাসকল অপবিত্ৰ হয়। ঋতুস্ৰাৱৰ সময়ত মহিলাসকল অপবিত্ৰ হয়, গতিকে অপবিত্ৰ সময়ত মহিলাসকলক চোৱাটো নিষেধ। এইটো আচলতে ভ্ৰান্ত ধাৰণা সোমোৱাই দিয়া হ'ল মোগলৰ আক্ৰমণৰ পিছৰ পৰা। আমাৰ হিন্দু বহুত আমাৰ ভাৰতৰ হিন্দুসকলে আছিল ন, হিন্দু ভাই ভনীসকলক মুছলমান ধৰ্মত তেওঁলোকে জোৰ জবৰদস্তি দীক্ষিত কৰালে। এতিয়া যদি এটা কথা ভাবি চাব, এই ঋতুস্ৰাৱৰ সময়, ঋতুস্ৰাৱৰ বাবেই আমাৰ আমি জন্ম লৈছোঁ। ঋতুস্ৰাৱ, মহিলাসকল ঋতুস্ৰাৱ হোৱাৰ কাৰণেহে আমাৰ জন্ম। গতিকে যদি যিটো কৰ্মৰ যোগেদি যদি আমাৰ জন্ম, সিয়ে যদি আমি অপবিত্ৰ বুলি ভাবোঁ, তেতিয়াহ'লে আমিনো কিমান পবিত্ৰ? তেতিয়াহ'লে আমি অপবিত্ৰ। যিটো আমাক জন্ম দিছে, যি নিয়মটোৱে আমাক জন্ম দিছে, সেই নিয়মটোৱে আমি অপবিত্ৰ বনাই থৈছোঁ। সেইটো যদি অপবিত্ৰ, তেতিয়াহ'লে আমি অপবিত্ৰ। দৰাচলতে কি হয়, এই কিছুমান কথা হয় যে কিছুমান নিয়ম পালিব লাগে মহিলাসকলে, কিন্তু এইটো নহয় যে পূজা পাতলটো পালিব নালাগে, হৱন পালিব নালাগে, এইবিলাক কৰিব লাগে। কেতিয়াবা কিছুমান ঋতুস্ৰাৱৰ সময়ত মহিলাসকল সাধাৰণতে দুৰ্বল হয়, যথেষ্ট দুৰ্বল হয়। গতিকে সেই আৰু হৰমনৰ ইম্বেলেঞ্চ হয় ন, গতিকে সেই দুৰ্বলৰ সময়ত যদি দুৰ্বলতা অনুভৱ কৰে, তেতিয়াহ'লে তেওঁলোকে ৰেষ্টত থকাটো উচিত। কি ৰেষ্টত থাকিব লাগে। কিন্তু এইটো বুলি নহয় যে তেওঁলোক চোৱা লাগে, তেওঁলোকে এইবিলাকত কৰিব নাপায়, এইটো ভুল ধাৰণা। সেইখিনি সময়ত ছালৰ ছিদ্ৰবিলাকত খোল খাই থাকে। ঋতুস্ৰাৱৰ সময়ত ছালৰ ছিদ্ৰবিলাক খোল খাই থাকে, চুলিৰ গুৰিবিলাক খোল খাই থাকে, আৰু গৰ্ভাশয় খোল খাই থাকে। গৰ্ভাশয় খোল খাই থাকে কাৰণে যাতে গৰ্ভাশয়ৰ ভিতৰত কোনো বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে, ছালৰ ছিদ্ৰবিলাকৰ ভিতৰত কোনো বীজাণু সোমাব নোৱাৰে, চুলিৰ গুৰিবিলাকৰ ভিতৰত কোনো বীজাণু সোমাব নোৱাৰে। সেইবাবে কি হয়, মহিলাসকলক পৰাপক্ষত আছুতীয়াকৈ থাকিবলৈ দিয়া হয়। এইটোৱে হ'ল মূল কাৰণ, পৰাপক্ষত আছুতীয়াকৈ থাকিবলৈ দিয়া হয়। তাৰমানে এইটো নহয় যে তুমি পূজা পাতল কৰিব নোৱাৰিবা, তাৰমানে এইটো নহয় যে তুমি হৱন কৰিব নোৱাৰিবা। ইয়াৰ দ্বাৰা আমাৰ শৰীৰৰ শুদ্ধিহে হয়। পূজা পাতলৰ দ্বাৰা আমাৰ শৰীৰৰ শুদ্ধি হয়, হৱনৰ দ্বাৰা আমাৰ শৰীৰৰ শুদ্ধি হয়। ছালৰ ছিদ্ৰবিলাক খোল খাই থাকে কাৰণে তাত কোনো ৰাসায়নিক বস্তু ব্যৱহাৰ কৰিব দিয়া নহয়, গতিকে চাবোন দি পেলাই গা ধুবলৈ দিয়া নহয়। চুলিৰ গুৰিবিলাক খোল খাই থাকে কাৰণে চুলিত চেম্পু দিবলৈ দিয়া নহয়, কাৰণ ই আমাৰ শৰীৰৰ অপকাৰ কৰে। ৰাসায়নিক দ্ৰব্য, কোনো কেমিকেল জাতীয় দ্ৰব্য ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। পাকঘৰত কিয় সোমাব দিয়া নহয়? কাৰণ পাকঘৰত কি হয়, পাকঘৰৰ যিবিলাক ধোঁৱাৰ লগত বিভিন্ন ধৰণৰ বীজাণুবিলাক গৈ পাকঘৰত বেৰত লাগি থাকে, বেৰত মকৰা জাল বান্ধে, বা বিভিন্ন ধৰণৰ বেৰত বিভিন্ন ধৰণৰ বীজাণু থাকিব পাৰে, থাকে। এই ধোঁৱাবিলাকৰ লগত লগ লাগি বিভিন্ন ধৰণৰ বীজাণু পাকঘৰত বেৰত লাগি থাকে। গতিকে সেই বীজাণুবিলাকে যাতে মহিলাসকলৰ দেহত আক্ৰমণ কৰিব নোৱাৰে, কাৰণ সেইখিনি সময়ত মহিলাসকলৰ গৰ্ভাশয়ৰ
ছিদ্ৰবিলাক খোল খাই থাকে, নোমৰ ছিদ্ৰবিলাক খোল খাই থাকে, চুলিৰ ছিদ্ৰবিলাক খোল খাই থাকে। গতিকে তাত বীজাণু সোনকালে মহিলাসকলৰ দেহৰ ভিতৰত আক্ৰমণ কৰিব পাৰে, বিভিন্ন ধৰণৰ বীজাণুৱে আক্ৰমণ কৰিব পাৰে। সেইবাবে মহিলাসকলক পাকঘৰত সেইখিনি সময়ত যাবলৈ দিয়া নহয় পৰাপক্ষত। আৰু যদি তাৰ পৰা তেওঁলোকে খুব বেছি চাফা কৰি যদি তেওঁলোকে পাকঘৰত ইউজ কৰিব পাৰে। মূলতঃ এই কাৰণখিনিৰ কাৰণে মহিলাসকলক সেইখিনি সময়ত যাবলৈ দিয়া নহয়। তাৰ বাহিৰে বেলেগ একো কাৰণ নাই। পূজা পাতল সকলোবিলাক কৰিব পাৰে, কাৰণ এইটো বস্তু কোনো অপবিত্ৰই নহয়। এইটো অপবিত্ৰ হয়তো ভগৱানে আমাক কিয় দিলে সেই বস্তুটো? যদি অপবিত্ৰ কোনে বনাইছোঁ? আমি বনাইছোঁ। ভগৱানে এটা কেঁচু পৰ্যন্ত অপবিত্ৰ কৰিব নোৱাৰা নাই। এটা কেঁচু যি দেখিলে আমি বহুতে ঘিণ কৰে, এটা জোক দেখিলে ঘিণ কৰে, ভগৱানে সেইটো অপবিত্ৰ কৰিব নোৱাৰা নাই। যদি ভগৱানৰ পূজা পাতল কৰাটো অপবিত্ৰই হয়, তেতিয়াহ'লে ঋতুস্ৰাৱৰ সময়খিনিত যদি মহিলাসকলে পূজা পাতল কৰিব নোৱাৰে, তেতিয়াহ'লে মই যদি পূজা পাতলত বহোঁ, সেইখিনি সময় মই নিজকে গেৰাণ্টি দিব পাৰিম যে সেইখিনি সময় মই কিমান পবিত্ৰ। কাৰণ মোৰ ভিতৰতো গু থাকিব পাৰে ন, মোৰ দেহৰ ভিতৰত মুঠ থাকিব পাৰে। আৰু মোৰ দেহৰ ভিতৰত যদি মই ছালটো যদি ফালি দিওঁ, বিভিন্ন ধৰণৰ লেতেৰা দ্ৰব্য ওলাব। মোৰ ছালটো যদি মই কাটি দিওঁ, বিভিন্ন ধৰণৰ লেতেৰা দ্ৰব্য ওলাব। গতিকে মই কিমান পবিত্ৰ। আৰু এইটোতো মহিলাসকলে নিজে কৰা বস্তু নহয়, এইটো প্ৰাকৃতিক, এইটো সৃষ্টিকৰ্তাই দিছেই। কাৰণ ইয়াৰ যোগেদি আমাৰ জন্ম। গতিকে এইটো কিহৰ কাৰণে পবিত্ৰ? আজিকালি বহুত সত্ৰ নামঘৰতো দেখা যায় যে মহিলাসকলে এইখিনি সময় সোমাবলৈ নাপায়, মহিলাসকলক সোমাবলৈ দিয়া নহয়। ভ্ৰান্ত ধাৰণা, এইবিলাক ধাৰণাই আমাক শেষ কৰি পেলাইছে। আমি নিয়মৰ বাহিৰত গুচি গৈছোঁ। সেইটো কাৰণে কৈছোঁ ধৰ্ম এইটো আচলতে এইবিলাক ধৰ্মই নহয়। প্ৰকৃত ধৰ্ম যিটো ধাৰণ কৰাৰ যোগ্য, যিটো ধৰ্ম বুলি কয়, সেইটো হ'ল মানৱ ধৰ্ম। তাৰ বাহিৰে বেলেগ কোনো পৃথিৱীত ধৰ্ম নাই। মানৱ ধৰ্ম প্ৰকৃত ধৰ্ম। তুলনি বিয়া পতা হয়। আমাৰ ছেকেণ্ড মেৰেজ বুলি কয়, তুলনি বিয়া পতা হয়। তুলনি বিয়া কিয়? আগতে শিশুসকলক বুজা বুলি ভবা হৈছিল। নাৰী যেতিয়া বুজা জন্ম হ'ল মানে কাৰোবালৈ বিয়া দিব লাগে, বিয়া দিয়াৰ পিছতে মোৰ দায়িত্ব শেষ। বেলেগে বিয়া পাতি লৈ গুচি যাব, মোৰ দায়িত্ব শেষ। গতিকে ঢাক ঢোল বজোৱা হয়। তুলনি হোৱাৰ পিছতে ঢাক ঢোল বজাই গোটেই সমাজক জনোৱা হয় যে মোৰ ছোৱালীজনী পুষ্পিতা হ'ল, গতিকে কোনোবা যদি গ্ৰাহক আছে আহিব পাৰা। এইটোৱেই তুলনি বিয়া পতা, বেলেগ কোনো নিয়ম নাই। যদি তুলনি বিয়া পতা নিয়মে আছে, ইয়াৰ মেনুৱেলত ক'ৰবাত থাকিলহেঁতেন যে এইটো উদযাপন কৰিব লাগে, ক'তো নাই। ধৰ্মগ্ৰন্থৰ ক'তো নাই তুলনি বিয়া পাতিব লাগে বুলি। যদি তুলনি বিয়া পাতিব লাগে, তেতিয়া পুৰুষসকল যেতিয়া কৈশোৰ অৱস্থাৰ পৰা যৌৱন প্ৰাপ্ত হয়, তেতিয়াতো তাৰ দেহৰ ভিতৰত বহুত চেঞ্জ আহে। তেতিয়াহ'লে সেই পুৰুষসকলক সেইখিনি কথা নজনাই কিয় সমাজত? মহিলাৰ বাবে যে কিশোৰী এগৰাকী যেতিয়া যৌৱনা হয়, তেতিয়া যে ঢাক ঢোল বজাই সকলোকে জনোৱা হয়। ডাঙৰ বিয়া পাতে আজিকালি, একদম বহুত ডাঙৰ বিয়া পাতে। সেইখিনি সময় সেইটো যদি ৰাইজক যদি ঢাক ঢোল বজাই জনাব লাগে, তেতিয়াহ'লে এজন পুৰুষৰ ক্ষেত্ৰত কিয় নহয়? দৰাচলতে আমাৰ ধৰ্মৰ এই নিয়মবিলাক লুপ্ত হোৱাৰ কাৰণে আমাৰ এই যিবিলাক প্ৰকৃত মানৱ ধৰ্মৰ নিয়ম, এইবিলাক সকলোবিলাক আমি লুপ্ত কৰি পেলালোঁ। আমি কিছুমান নিজে কিছুমান নিয়ম বান্ধি ল'লোঁ। নিয়ম বান্ধি আমি মূল সুঁতিৰ পৰা বহুতখিনি আঁতৰি গুচি আহিলোঁ। আপুনি আপোনাৰ শিশু, আপোনাৰ সন্তানক আপুনি বুজা বুলি ভাবে নেকি? আপুনি যিসকলে ডাঙৰ ঢাক ঢোল বজাই বিয়া পাতে, কিবা পাতে, তুলনি বিয়া পাতে, কিবা কিবি কৰে, সেইবিলাক তেতিয়াহ'লে নিজৰ সন্তানক এটা বুজা বুলি ভাবে। তাৰ বাহিৰে বেলেগ একো নহয়। যে মোৰ বুজাটো ডাঙৰ হ'ল, গতিকে মই ৰাইজক জনাব লাগে মোৰ বুজা ডাঙৰ হ'ল, কোনোবাই যদি লৈ যোৱা। নিজে ভাবি চাব, নিজে অন্তৰৰ পৰা নিজকে প্ৰশ্ন কৰিব, হয়নে নহয়? মই কোৱা কথাখিনি হয়নে নহয়? এইটো নহয় যে কোৱা মানেই সত্য। নিজকে প্ৰশ্ন কৰিব, বেলেগে কাকো সুধিব নালাগে, কোনো বিতৰ্ক কৰিব নালাগে, কোনো বিতৰ্ক কৰা বস্তু নহয়। নিজক প্ৰশ্ন কৰিব যে এইটো হয় জানো? মই মোৰ নিজৰ সন্তানটোক জানো মই বুজা বুলি ভাবোঁ? যাৰ কাৰণে মই ঢাক ঢোল বজাই পেলাই বিয়া পাতি দেখুৱাব লাগে যে বিয়া পাতিছোঁ, ইয়াৰ পিছত বিয়া পতা মানে কি? মোৰ শিশুগৰাকী যৌৱনা হ'ল, মই সেইটোহে ৰাইজক জনাইছোঁ। তাৰ বাহিৰেতো বেলেগ একো নাই। তাৰ বাহিৰে বেলেগ কিবা নিয়ম আছে নেকি? নিয়ম আছে আপুনি নিজে ভাবক, তাৰ বাহিৰে বেলেগ কিবা আছে নেকি? আৰু তাতে গৈ বিভিন্ন চোৱা চিন্তা হয়, আমুক হ'ল, আমুক দুখ লাগিলে, সেইবিলাকতো আহে। সেইটো এটা ডাঙৰ ব্যৱসায়। যিটো ধৰ্মত নাৰীক দেৱী ৰূপে পূজা কৰা হয়, কাৰণ
নাৰী পুৰুষৰূপে কি দেৱতাসকল অকল পুৰুষ বনাই ৰখাই থ'ব পাৰিলেহেঁতেন যদি সঁচাকৈ নাৰীক ইমান তলত বুলি ভাবিলেহেঁতেন। কিন্তু পুৰুষৰ উপৰি দেৱীৰ ধাৰণাও আহিলে। দেৱতাসকলক যেনেদৰে পূজা কৰা হয়, দেৱী আকৃতিটো পূজা কৰা হয়। এই দেৱী কোনো এনেকুৱা পৃথিৱীত কোনো মানুহ নাই যে মোৰ 10খন হাত লৈ পেলাই মই পৃথিৱীত জন্ম হৈছোঁ, মোৰ দেৱী এনেকুৱা পুৰুষ আজিলৈকে জন্ম হোৱাও নাছিল। এইবিলাকত হ'ল এটা তত্ত্ব। মই আগতেও কৈছোঁ, এই ওমৰ এটা তত্ত্ব, সেই এটা তত্ত্বক আমি সেইটো আকাৰত পূজা কৰা, সেইটো মানে দেৱী আকাৰত পূজা কৰা হয়। দেৱী আকাৰত কিয় কাৰণ কাৰণ নাৰীৰ সম অধিকাৰ। পুৰুষ এজন যেনেকৈ জীয়াই থকাৰ অধিকাৰ আছে, নাৰী এগৰাকী তেনেকৈ। কেতিয়াও নাৰী সৰু নহয়। পুৰুষে যি কৰ্ম কৰিব পাৰে নাৰীও পাৰে। নাৰী ইয়াতকৈ বেছি ভালহে কৰ্ম কৰিব পাৰে, কাৰণ নাৰীয়ে গৰ্ভধাৰণ কৰিব পাৰে, যিটো পুৰুষে নোৱাৰে। গতিকে আমি নাৰীক সদায় তলত পেলাই থৈ আহিলোঁ। এয়া অতীজত নাছিল। এয়া মোগলৰ আক্ৰমণৰ পিছৰ পৰাই আমাৰ মনত সোমোৱাই দিয়ে খোৱা ধাৰণা। এইবিলাক ধাৰণাৰ দ্বাৰাই আমি মূল সুঁতিৰ পৰা আঁতৰি গুচি আহিলোঁ। আমি মানৱ ধৰ্ম কি আমি পাহৰি গ'লোঁ। মানৱ ধৰ্ম কি, আৰু তাৰ ফলত আমি আজিকালি সকলোৱে ভাগ কৰা হ'লোঁ যে ই ৰজস্বলা, গতিকে ই পূজা পাতল কৰিব নোৱাৰে। ভগৱানক সেৱা কৰিবলৈ ভগৱানে মোক বান্ধি দিছে। ভগৱানে মোৰ পিঠিত এটা টোপোলা বান্ধি দিছে। এই টোপোলাটো লৈ গৈ থাকক, গোটেই জীৱন এই টোপোলাটো লৈ থাকিব লাগিব। আৰু সেইটোক লৈ মোক বেলেগ এজন মানুহে ক'ব যে তোৰ পিঠিত টোপোলাটো আছে, গতিকে তই পাপী। যদি মই পাপী বুলি ভাবোঁ, কাৰণ ভগৱানে, মই এটা কথাই জানো যে ভগৱানে কাকো বেয়া চকুৰে নাচায়, কাকো ভাল চকুৰেও নাচায়, কাকো বেয়া চকুৰেও নাচায়। গতিকে সেইজন ভগৱানে যদি মোৰ পিঠিত যদি এটা বোজা বান্ধি দিছে, তাৰমানে কি সেইজন ভগৱানে মোক ভাল চকুৰে চোৱা নে বেয়া চকুৰে চায়, তেতিয়াহ'লে পাপী মই কোনফালৰ পৰা হ'লোঁ? পাপী কেতিয়া হ'ম? তেতিয়া মই নিজে পাপ কৰিম। ভগৱানে দিয়া বস্তুটো পাপ একো নাই, একোৱে পাপ নাই। আমি আচলতে এইবিলাকৰ নিয়ম বান্ধি ল'লোঁ, আৰু আমি তাৰ ফালৰ পৰা আমি মূল সুঁতিৰ পৰা আঁতৰি আহিলোঁ, আৰু ইয়ে আমাৰ ধ্বংসৰ মূল কাৰণ। সময় বেছি নাই, যদি সম্ভৱ মূল সুঁতিলৈ সকলো উভতি আহক। বিতৰ্ক কৰিব নালাগে, নিজেই নিজকে প্ৰশ্ন কৰক, কথাবোৰ শুদ্ধ নে ভুল। ধৰ্মৰ নিয়ম, ধৰ্মগ্ৰন্থ অধ্যয়ন কৰক, ক'ত আছে সেইবোৰ নিয়ম, আৰু এইবোৰ বিকৃত নে কি? কাৰণ এটা কথা মই কৈ গৈছোঁ যে ধৰ্মগ্ৰন্থ বহুত বিকৃত হৈছে। গতিকে বিকৃত হয় নে নহয় সেইবোৰ নিজে অধ্যয়ন কৰক, নিজে অধ্যয়ন কৰি নিজে চালি জাৰি চাওক, আৰু যদি সঁচা বুলি ভাবে তেনেহ'লে এই যিবিলাক আমি সৃষ্টিকৰ্তাই বান্ধি দিয়া নিয়মৰ বিপৰীত নিয়ম, সেইবোৰ ত্যাগ কৰিবলৈ চেষ্টা কৰক। নহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মও নাথাকে, আমিও নাথাকিম। এইখন সৃষ্টিকৰ্তাই এখন পৃথিৱী দিছে আমাক জীয়াই থাকিবলৈ কাৰণে। এটা জন্ম দিছে। এই জন্মটোতে মোৰ অতীজন্ম, আগতেও কৈছোঁ যে বাৰম্বাৰ আমি জন্ম গ্ৰহণ কৰিব লাগে। এইটোৱে জন্ম, যিটো জন্মত মই মোৰ পাপ খণ্ডন কৰিব পাৰোঁ বুলি এটা মগজু দিছে, যে চিন্তা কৰিব যে এইটো মোৰ পাপ, এই পাপটো মই খণ্ডন কৰিব লাগে, যে মই নেক্সট আৰু জন্ম ল'ব লগা নহয়। এইটোৱে মোৰ শেষ জন্ম। এই জন্মটোত নিজে পাপ কৰি আকৌ পিছত জন্ম হোৱাৰ চান্স এটা উলিয়াই নল'ব। ধন্যবাদ। নেক্সট সপ্তাহত চাগে এটা মটিভেশ্যনেল কিবা এটা ক'ম, ভাবি থৈছোঁ এটা মটিভেশ্যনেল কিবা এটা ক'ম, কাৰণ মোৰ এইটো চেনেলটো প্ৰত্যেকটো আমি আমাৰ ভুলবোৰ উলিয়াই আছোঁ। গতিকে সেই মটিভেশ্যনেলটো আমি কিছুমান ভুল বিচাৰিবলৈ চেষ্টা কৰিম, আৰু আজিলৈ ৰখালোঁ।